আজি আমি ক্লাস 11 অৰ মোশন ইন স্ট্ৰেট লাইন চেপ্টাৰটো পঢ়িম আৰু যেহেতু এটো আজি আমাৰ প্ৰথম ক্লাস হয় গতিকে আমি ইয়াত কি পঢ়িম ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কি হয় তাক পঢ়িম আৰু তাৰ লগত জড়িত নিউমেৰিকেল কেইটামান কৰিম ডিসটেন্স আসলতে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কি হয় গম পোৱাৰ আগত আমি কোনোবা এটা বস্তু ৰেষ্টত আছে নে মোশন আছে সেই কথাটো এবাৰ আমি চাই লওঁ এটো ৰেষ্টত যদি কোনোবা এটা বস্তু ৰেষ্টত আছে তেনলে কি হ'ব এটো এটা মই নহয় এটো মই ধৰি লৈছো হল আৰু এখিত বেলেগ এটা মানুহ এটা আছে এটো মানুহ ইউ এখিত ৰৈ আছে বা ৰেষ্টত আছে মানে কি মূৰ পৰা ইয়াৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো টাইম হলনি হৈ গলেও যদি একেই থাকে মূৰ পৰা ইয়াৰ ডিসটেন্সটো যদি 5 মিটাৰ হয় এতিয়া 9টা বাজিছে অলপ পাছত যদি 10টা বাজিব তাৰ পাছত 11টা বাজিব সময়টো হলনি হৈ গৈ আছে কিন্তু মূৰ আৰু এই মানুহজনৰ ডিসটেন্সটো যদি 5 মিটাৰে আছে গ্যাপটো যদি 5 মিটাৰে আছে তেনে হলে এই মানুহজন মূৰ কাৰণে কিহত আছে ৰেষ্টত আছে ৰৈ আছে বা মইও সেই মানুহজনৰ কাৰণে কিহত আছো ৰেষ্টত আছো এতিয়া চাবা অলপ কাহিনীটো আমি চেঞ্জ কৰি দিম কাহিনীটো কেনেকুৱা ধৰণে চেঞ্জ কৰিম যে আমিনো ক'ত আছো আমি পৃথিৱীখনত আছো আমি ক'ত আছো পৃথিৱীখনত আছো যদি এতিয়া কোনোবাই পৃথিৱীৰ বাহিৰৰ পৰা আমাক চাই আছে যদি কোনোবাই আমাক পৃথিৱীৰ বাহিৰৰ পৰা চাই আছে ওপৰৰ পৰা চাই আছে তেনে হলে আমি হে মানুহজনৰ কাৰণে কিন্তু ৰেষ্টত নাই কি কাৰণে ৰেষ্টত নাই আমিনো ক'ত আছো আমি এখন পৃথিৱী বুলি ধৰি লওঁ এইখন যদি পৃথিৱী ধৰি লওঁ পৃথিৱীৰ পৃষ্ঠত আছো সাৰফেসত আছো তেলে ওপৰৰ পৰা যদি চাও তেলে আমি কি দেখিম পৃথিৱীখনটো ঘূৰি আছে সূৰ্যৰ চাৰিওফালে তেলে পৃথিৱীখন যদি সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আমি হে পৃথিৱীখনতে আছো তেলে ওপৰৰ পৰা চাই থকা মানুহজনৰ কাৰণে পৃথিৱীখন যেহেতু ঘূৰি ফুৰিছে আমিও ঘূৰি ফুৰিছো তেলে হে ওপৰত থকা মানুহজনৰ কাৰণে কিন্তু আমি ৰেষ্টত থকা নাই ৰৈ থকা নাই আমি কি এইজনৰ কাৰণে হে ৰৈ আছে বা মই এইজনৰ কাৰণে ৰৈ আছো এইজনেও মোৰ কাৰণে ৰৈ আছে কাৰণ মোৰ আৰু এইজনৰ মাজৰ ডিসটেন্সটো হলনি হোৱা নাই কিন্তু ওপৰৰ পৰা চাই থাকিলে যেহেতু এই পৃথিৱীখনৰ ডিসটেন্সটো হলনি হৈ আছে ওপৰৰ পৰা চাই থকা মানুহজনৰ কাৰণে আমিও যেহেতু পৃথিৱীত আছো আমাৰো কি হ'ব ডিসটেন্সটো হলনি হৈ থাকিব ওপৰৰ পৰা চাই থকা মানুহজনৰ কাৰণে আৰু আমি তেতিয়া কিহত আছো বুলি কম সেই ওপৰৰ পৰা চাই থকা মানুহজনৰ কাৰণে মোশনত আছো আৰু এটা সৰু এটা এক্সাম্পল চাওঁ মনলৈ আহিছে কৈ গৈ থাকো এতিয়া মই বৰ বেয়া গাড়ী এখন আহিম এনেকুৱা গাড়ী এখন আছে এখন গাড়ী এখন এই বাকিবোৰ বাদ দিয়া হে এখন গাড়ী দুটা ফ্ৰেন্ড আছিলে ঘৰত নোকোৱাকৈ ইহঁতে সিনেমা চাবলৈ গুচি গ'ল গাড়ীখনত গৈছে এই গাড়ীখনত যেতিয়া গৈ থাকিব চোৱা এই গাড়ীখনত গৈ আছে নেকি ইহঁত দুটাৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো হলনি হোৱা নাই একেই আছে ইমান দেখো আছে ইয়াতো ইমানেই আছে সমানে আছে তেনে হলে ইহঁত ই যদি এ হয় ই যদি বি হয় এ বিৰ কাৰণে ৰেষ্টত আছে ধৰিছো ঘৰত নোকোৱাকৈ গুচি গৈছিলে সিনেমা চাবলৈ তেলে এ আৰু বি ইজনে সিজনৰ কাৰণে কিহত আছে ৰেষ্টত আছে কিন্তু যদি এৰ দেউতাক ৰাস্তাত ৰৈ খঙত চাই আছে ইহঁতৰ ফালে ৰাস্তাত ৰৈ ইহঁতলৈ চাই আছে তেলে এই ইহঁতৰ দেউতাকৰ কাৰণে এ আৰু বি কিন্তু কি হৈ আছে গৈ আছে কাৰণ এ আৰু বিৰ এই দেউতাকৰ কাৰণে যেটো ডিসটেন্স আছে এই যেটো দূৰত্ব আছে এই দূৰত্বটো হলনি হৈ গৈ আছে গতিকে এ আৰু বি এ মানুহজনৰ কাৰণে মোশনত আছে ৰেষ্টত নাই কিন্তু এ আৰু বি ইজনে সিজনৰ কাৰণে কিহত আছে ৰেষ্টত আছে গতিকে কোনোবা এটা বস্তু ৰেষ্টত আছে নে মোশনত আছে আমি গম পালো তেনে হলে কি হয় ৰেষ্টত থাকিলে যাৰ কাৰণে আমি কথাটো কৈছো হেজনৰ কাৰণে বা হে অবজেক্টৰ কাৰণে বা হে ৰেফাৰেন্স পইণ্টৰ কাৰণে ডিসটেন্সটো কেতিয়াও কি নহয় হলনি নহয় তেতিয়া ৰেষ্টত থাকে মোশনত থাকিবলৈ হলে কি হ'ব লাগিব গ্যাপটো হলনি হৈ গৈ থাকিব লাগিব তেতিয়া আমি কি বুলি কওঁ মোশনত আছে এতিয়া আমি এই চেপ্টাৰটোৰ নামেই হ'ল যেহেতু মোশন ইন এ স্ট্ৰেট লাইন মোশন ইন এ কি স্ট্ৰেট লাইন তাৰ মানে এই চেপ্টাৰটোত আমি যিকোনো এটা অবজেক্ট এই স্ট্ৰেট লাইনত গৈছে বুলি আমি ধৰি পঢ়িম মানে ওৱান ডাইমেনশনাল মোশন বুলি কনসিডাৰ কৰিম হয় হি এক্স এক্সিছত গৈছে বা ওয়াই এক্সিছত গৈছে বা কি এক্সিছত গৈছে হি জেড এক্সিছত গৈছে তাৰ মানে কথাটো এটো আৰু যে ওৱান ডাইমেনশনাল মোশন মানে কি আমি যদি মাটিত একদম স্ট্ৰেট কেডাল লাইন পাৰি লওঁ সেই লাইন ডালে দিয়ে যদি গৈ থাকো তেলে এটোৱে কি হ'ব ওৱান ডাইমেনশনাল মোশন হ'ব যদি এনেকে গৈ আছো তেলে হেতু কিন্তু কি নহয় ওৱান ডাইমেনশনাল মোশন নহয় ওপৰেও গৈছে এনেকেও গৈছে তেলে হেতু কি নহয় ওৱান ডাইমেনশনাল মোশন নহয় তেলে আমি এই চেপ্টাৰটোত মোশন ইন এ স্ট্ৰেট লাইন পুনে যোৱা মোশন বিলাকৰ কথাই পঢ়িম পুনে গৈছে ঘূৰিও গুচি আহিব পাৰে তেনেকুৱা কোনো কথা নাই মুঠতে পুনে যাব লাগিব মানে স্ট্ৰেট লাইনত যাব লাগিব
ষ্ট্ৰেট লাইনত গৈ থাকিলেও হ'ব বা গৈ গুচি আহিলেও হ'ব তেনেকুৱা ধৰণৰ কথাবিলাক বা তেনেকুৱা ধৰণৰ টপিকবিলাকেই আমি এই চেপ্টাৰটোত পঢ়িম আৰু সেইকাৰণে এই চেপ্টাৰটোৰ নাম হ'ল মোশ্যন ইন এ ষ্ট্ৰেট লাইন এতিয়া মোশ্যন ইন এ ষ্ট্ৰেট লাইন তেনেহ'লে আমি মোশ্যনৰ কথা পঢ়িলে আমি প্ৰথমতে পঢ়িব লাগিব ডিষ্টেন্স আৰু ডিসপ্লেসমেন্ট কি হয় তে ডিষ্টেন্স আৰু ডিসপ্লেসমেন্ট কি হয় চাওঁ এই পইণ্টৰ পৰা এই ৰাস্তাটোৱেদি এই নামৰ মানুহ এজন এই পইণ্টলৈ গ'ল এইটো পইণ্টলৈ তেলে এই যেটো ৰাস্তাইদি গ'ল সেই ৰাস্তাটোৰ যদি আমি জুখি চাওঁ সেই জুখি চালে যেটো মান পাম সেই মানটোকে আমি ডিসটেন্স বুলি কম তাৰ মানে যেটো একচুয়াল পাথ যেতিয়া কোনোবা এটা অবজেক্ট এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ যাব যেটো পাথেদি যাব সেই পাথটোৰ যেটো মেজাৰমেন্ট যেটো আমি জুখি পাম সেই পাথটোৰ লেংথটোকে আমি কি বুলি কম ডিসটেন্স বুলি কম এতিয়া ফিজিক্সত কথাটো এনেকুৱা ধৰণৰ হয় যে ফিজিক্সত আমি যেতিয়া ডেফিনিশন এটা পঢ়ো ডেফিনিশনটো পঢ়ি যেতিয়া আমি ডেফিনিশন পঢ়ি মনত ৰাখি লওঁ তেতিয়া আমি ভাবো যে আমাৰ কনসেপ্ট ক্লিয়াৰ হৈ গ'ল কিন্তু মই ভাবো যে আমাৰ যিকোনো এটা কনসেপ্ট ক্লিয়াৰ কৰিবলৈ হলে ফিজিক্সত আমি তাৰ লগত জড়িত কিছুমান নিউমেৰিকেল কৰিব লাগিব অংক কৰিব লাগিব তেতিয়াহে আমি তাৰ কি কৰিব পাৰিম কনসেপ্টটো ভালদৰে ক্লিয়াৰ কৰি ল'ব পাৰিম গতিকে আমি ইয়াত আজি ধুনীয়া কিছুমান নিউমেৰিকেল লৈ আহিছো নিউমেৰিকেলখিনি তোমালোকে চাবা তাৰ পাছতে তোমালোকে গম পাবা যে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আসলতে কি হয় বস্তুটো আৰু এটো কথা মই কৈ যাওঁ যে তোমালোকে এই ডেসক্ৰিপচনত গৈ এই ক্লাছটোৰ PDF নোটস তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা গতিকে যদি কাৰোবাৰ এনেকে ভাবা যে মই ক্লাছটোত এতিয়া মই লিখি না যাওঁ বুজিহে লওঁ তেলা তোমালোকে এতিয়া বুজিও ল'ব পাৰা ক্লাছটোত লিখিব না লাগে কাৰণ লিখিলে কেতিয়াবা থাকি যায় হয়নে মানে আকৌ ভিডিওটো ৰখাই পিনি তেনেকে তোমালোকে নোট বনাবলগীয়া হ'ব হিমানখিনি কৰিব না লাগে যদি কাৰোবাৰ অসুবিধা হয় তেনহলে তোমালোকে ডাইৰেক্ট ভিডিওটো চাই লোৱা পাছত তোমালোকে ডেসক্ৰিপচনত গৈ নোটটো ডাউনলোড কৰি ল'বা আৰু যদি তোমালোকে বিচাৰা হেতু প্ৰিন্ট কৰি ল'ব পাৰা নহলে নিজে লিখি ল'ব পাৰা নিজে লিখি ল'বা কাৰণ তেতিয়া এবাৰ আৰু ভালদৰে মনত থাকি যাব এতিয়া এই পইণ্টৰ পৰা এনেকে গ'ল ইয়াৰ পালে গৈ তেলে এই যেটো একচুয়াল পাথ এই একচুয়াল পাথটোৰ লেংথটোকে আমি কি বুলি কম ডিসটেন্স বুলি কম ডিসপ্লেসমেন্ট হলে কি হ'ব এই ইনিশিয়াল পইণ্ট এটো ইনিশিয়াল পইণ্ট আৰু এটো হৈ গ'ল ফাইনাল পইণ্ট ইনিশিয়াল পইণ্ট আৰু ফাইনাল পইণ্টৰ মাজৰ যেটো মিনিমাম ডিসটেন্সটোকে আমি কি বুলি কওঁ ডিসপ্লেসমেন্ট বুলি কওঁ আৰু আমি জানো যে যিকোনো দুটা পইণ্টৰ যেটো মিনিমাম ডিসটেন্স হয় সেই ডিসটেন্সটোৱে কি হয় এডাল ষ্ট্ৰেট লাইন মানে আমি ইয়াত এই চেপ্টাৰটো পঢ়োতে যদি আমাক ডিসপ্লেসমেন্ট উলিয়াবলৈ দিয়ে কি উলিয়াবলৈ দিয়ে ডিসপ্লেসমেন্ট উলিয়াবলৈ দিয়ে তেনেহলে আমি কি কৰিম অবজেক্টটো ইনিশিয়ালি প্ৰাৰম্ভিক অৱস্থাত মানে প্ৰথমতে কোড আছিল আৰু হেকত কোড আছে ফাইনাল পইণ্টটো কোড ফাইনাল পজিশনটো কোনটো হে দুটা আমি জয়েন কৰি দিম এডাল ষ্ট্ৰেট লাইনৰ সহায়ত হে ষ্ট্ৰেট লাইনডালৰ যেটো লেংথ পাম হে লেংথটোকে আমি কি বুলি কম ডিসপ্লেসমেন্ট বুলি কম এতিয়া ডিসটেন্স মানে কি তেনেহলে একচুয়াল পাথটো ডিসপ্লেসমেন্ট কি তেনেহলে হে ইনিশিয়াল আৰু ফাইনাল পইণ্টৰ মাজৰ মিনিমাম ডিসটেন্স যেটো এটা কি হয় মিনিমাম ডিসটেন্সটো এটা কি হয় ষ্ট্ৰেট লাইন হয় এতিয়া সেইখিনি আমি গম পালো ডেফিনিশন চালো ইয়াৰ পাছত ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কি হয় চাই লওঁ যে ডিসটেন্স হয় স্কেলাৰ কোৱান্টিটি আৰু ডিসপ্লেসমেন্ট হ'ল ভেক্টৰ কোৱান্টিটি হেতু তোমালোকে এতিয়া মনত ৰাখি ল'ব লাগিব ভেক্টৰ কোৱান্টিটিৰ বিষয়ে ইয়াৰ পিছৰ চেপ্টাৰটোত আমি পঢ়িম ভেক্টৰৰ বিষয়ে ডিটেইলছ পঢ়িম ইয়াত তেলে ডিসটেন্স ডিসপ্লেসমেন্ট আমি গম পালো ডেফিনিশন কেটা মনত ৰাখিলো তাৰ পাছত আমি মনত ৰাখিলো এটা স্কেলাৰ কোৱান্টিটি এটা ভেক্টৰ কোৱান্টিটি স্কেলাৰ কোনটো ডিসটেন্সটো হৈ গ'ল স্কেলাৰ কোৱান্টিটি ডিসপ্লেসমেন্ট এটো হৈ গ'ল ভেক্টৰ কোৱান্টিটি এতিয়া ভেক্টৰ কোৱান্টিটি মানে জানো আমি কি জানো যে তাত ডাইৰেকশনৰ কথা আছে ভেক্টৰ কোৱান্টিটি হলে তাৰ ডাইৰেকশন থাকে ম্যাগনিটিউড মানে মানটো থকাৰ উপৰিও তাৰ কি থাকে ডাইৰেকশন থাকে এতিয়া এটা কাহিনী চাবা এডাল x এক্সিস ধৰিছো কি এক্সিস x এক্সিস তেলে x এক্সিসৰ ইফালে কি থাকে পজিটিভ x এক্সিস আৰু ইফালে কি থাকে নেগেটিভ এক্সিস এটো 0 মানে এটো অৰিজিন ইয়াত আছে এতিয়া স্কেলডাল মই বনাই লৈছো ইমান দীঘলকে নবনাও 1 2 3 4 -1 -2 -3 -4 এতিয়া শুনিবা দেই কথাটো কেনেকুৱা ধৰণৰ অৰিজিনত পোৱালি এটা আছিল এই পোৱালিটো
ইয়াৰ পৰা গ'ল 4 লৈ গুচি গ'ল ইয়াৰ পৰা ক'লে গৈছে 4 লৈ গৈছে তেনেহ'লে এই কেছটোত আমি কম যে ডিসপ্লেসমেন্ট কিমান 4 স্ট্রেট লাইনত গৈছে ইয়াৰ পৰা ইয়ালৈকে জুখিলে হৈ গ'ল ডিসপ্লেসমেন্ট কিমান হ'ব 4 ইয়াত আমি কম ডিসটেন্সটো কিমান হৈছে 4 বুলি আমি কম হল বেলেগ এবাৰ চাওঁ ইয়াক এইবাৰ ইয়াক এইফালে লৈ আহিলো 3 লৈ কলৈ কোনটো 3 লৈ -3 তেলে এইবাৰ আমি তাক ডিসপ্লেসমেন্ট কওঁতে কিন্তু কি বুলি কম -3 বুলি কম কাৰণ ডিসপ্লেসমেন্ট ভেক্টৰ কোয়ান্টিটি নহয় ভেক্টৰ কোয়ান্টিটিত কি থাকে ডাইৰেকশনৰ কথা থাকে যেহেতু হি নেগেটিভত আহিছে সেই কাৰণে তাৰ আমি কম ডিসপ্লেসমেন্ট বুলি কলে আমি কি বুলি কম -3 বুলি কম কিন্তু ইয়ালৈ যদি আহতে কওঁ ডিসটেন্স তেতিয়া ডিসটেন্স কিন্তু তেতিয়াও আমি তাৰ কি বুলিয়ে কম 3 বুলিয়ে কম ডিসটেন্স কওঁতে আমি প্লাস মাইনাস এবোৰ আমি নাচাও ডিসপ্লেসমেন্ট কওঁতে প্লাস মাইনাস চাইছো কাৰণ ডিসপ্লেসমেন্ট ইজ এ ভেক্টৰ কোয়ান্টিটি ভেক্টৰ মানে কি তাৰ ডাইৰেকশন থাকে যেতিয়া অবজেক্টটো পজিটিভত যাব যদি 4 লৈকে গৈছে তেলে আমি তাক 4 বুলি কম আৰু যদি এফালে -3 লৈকে আহিছে তেলে হেতু আমি -3 বুলি কৈছো মানে ইয়াৰ ডাইৰেকশনটো বুজাইছে হল তাৰ মানে কথাটো এটো চোৱা ডিসপ্লেসমেন্টৰ ভ্যালু ভেক্টৰ কোয়ান্টিটিৰ ভ্যালু পজিটিভও পাব পাৰো নেগেটিভও পাব পাৰো কিন্তু ডিসটেন্সৰ মানটো কি পাইছো পজিটিভ পাইছো আৰু যদি এই ককাই দিও জন এইজন হল লৰছৰে কৰা নাই মানে হি যদি লৰছৰ কৰাই নাই তেলে তাৰ ডিসটেন্সৰ ভ্যালু 0 আৰু ডিসপ্লেসমেন্টৰ ভ্যালু কিমান হৈ আছে 0 হৈ আছে তেনেহলে আৰু এটা আমি ডিফাৰেন্স বা আমি কম্পেয়াৰ কৰিলে এনে ধৰণে ক'ব পাৰো ডিসপ্লেসমেন্ট এই ডিসপ্লেসমেন্ট পজিটিভও পাব পাৰো 0ও পাব পাৰো নেগেটিভও পাব পাৰো কিন্তু ডিসপ্লেসমেন্ট ডিসপ্লেসমেন্ট আকবা কৈ দিছো ডিসপ্লেসমেন্ট মানে ভেক্টৰ কোয়ান্টিটিটো পজিটিভও পাব পাৰো 0ও পাব পাৰো নেগেটিভও পাব পাৰো কিন্তু ডিসটেন্স আমি কি পাম পজিটিভ পাম বা আমি কি পাম 0 পাম কিতাপত কিটা অকল এনেকে লিখাহে আছে মানে পয়েন্ট কিটা সিৰিয়ালি লিখা আছে মই বুজাই দিছো যে পজিটিভ নেগেটিভ আমি কেনেকে হয় মনত থাকি যাব অলপ কথাটো এনেকুৱা ধৰণৰ মূল লগৰ আসলে যে জয়ন্তজিত মন্ত হি এটা কাহিনী এটা কৈছিলে যে আমি যিমান পাৰো পৰীক্ষাৰ আগত ইমান বেছিকে পঢ়িব লাগে তেতিয়াহে পৰীক্ষাত গৈ পাহৰিলে পৰীক্ষাৰ কাৰণে যিখিনি দৰকাৰী বস্তু হেখিনি আমাৰ মনত থাকি যায় হল কথাটো হেতুই যে আমি যদিও পৰীক্ষাত গৈ ইয়াত লাইন কেটাই লিখিম হয়নে পজিটিভ পাও নেগেটিভ পাও 0 পাও এটা পজিটিভ পাও 0 পাও কিন্তু যদি আমি বেছিকৈ পঢ়ি থাকো গুটে তাৰমানে কি হয় অলপ পাহৰি যাম আৰু পৰীক্ষাত তেনেকে ভাবিলে অলপ পাহৰি যাম যিখিনি পৰীক্ষাৰ কাৰণে দৰকাৰী হেখিনি মনত থাকি যাব এটো হলকে হৈ গল তেলে কম্পেয়াৰ কৰিলে কি লিখিম ডেফিনিশন কিন্তু লিখিলো এটা ভেক্টৰ কোয়ান্টিটি লিখিম এটা স্কেলাৰ কোয়ান্টিটি লিখিম কাৰ ভ্যালু পজিটিভ নেগেটিভ 0 পাও আৰু কাৰ ভ্যালু পজিটিভ পাও বা কাৰ ভ্যালু 0 পাও হে কথাটো আমি লিখি দিম এতিয়া ইয়াৰ পিছৰ এটা কনসেপ্ট কেতিয়া আমি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আমি একেই পাব পাৰো সেই কথাটো আমাক খুদে কেতিয়া আমি পাব পাৰো চোৱা এই ডাল স্ট্ৰেট লাইন এডাল মই ইয়াত নামে দিলুছো দিয়া নামে দিলুছো 0 1 2 3 4 5 এতিয়া এক ককাই দিওজন এই মই মানুহটো অসমীয়া যেটো ককাই দিওৰে কম আৰু তোমালোকে কি কোৱা কৈ থাকিবা এই ককাই দিওজন ককাই দিওজনৰ ভৰিটো বেয়া হৈছে এই ককাই দিওজন ইয়াৰ পৰা ইয়ালৈ গ'ল কলৈ গৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে তেলে এই কেছটোত কোনটো কেছত এই কেছটোত ডিসপ্লেসমেন্টৰ ভ্যালু হ'ব ইউনিটটো যদি দেখি আমি মিটাৰত লিখিছো 5 মিটাৰ আৰু ডিসপ্লেসমেন্টৰ ভ্যালু কিমান হ'ব 5 মিটাৰে হ'ব ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ভ্যালু কিমান 5 মিটাৰ এবাৰ কাহিনীটো অলপ হলনি কৰি দিছো এবাৰ কাহিনীটো ই অৰিজিনত আছে 0 আছে এবাৰ কি কৰিছো ইয়াৰ পৰা 5 লৈকে গ'ল তাৰ পাছত আকৌ 3 লৈ ঘূৰি আহিলে কি কৰিছো এবাৰ চোৱা ইয়াৰ পৰা 5 লৈকে গৈ 3 লৈ ঘূৰি আহিলে মানে এডালত গৈছে ইয়াৰ পৰা এনেকে 5 লৈকে গৈছে 5 ৰ পৰা 3 লৈ ঘূৰি গুছি আহিলে এতিয়া মই হেতু ডায়াগ্ৰামটো ক'ত বনাম হলো কেনেকুৱা ধৰণৰ আছে ইয়াৰ পৰা কলৈকে গ'ল 5 ঘূৰি কোনটো পইণ্টলৈকে আহিলে এই পইণ্টলৈকে আহিলে এতিয়া এই কেছটো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট সেম হৈছে না আমি চাও ডিসটেন্স কিমান গ'ল ইয়াৰ পৰা ইয়ালৈকে গ'ল তেলে 5 গৈছে আকৌ এই পইণ্টটো পাইছে 5 6 7 তেলে তাৰ ডিসটেন্স হ'ব হি কিমান গ'ল 7 মিটাৰ গৈছে কাৰণ ডিসটেন্স মানে আছিল যেটো একচুয়াল পাথ বা একচুয়াল যেটো ৰাস্তা সেই ৰাস্তাটো আমি জুখি যেটো মান পাম সেই মানটোই হ'ব ডিসটেন্স তেনে হলে ইয়াৰ ডিসটেন্স হ'ব ইয়াৰ পৰা পুনে পুনে গ'ল 5 6 7
গম পালো তেনেহলে ইয়াত ডিসপ্লেস ডিসটেন্স কিমান হৈছে 7 মিটাৰ হৈছে ডিসপ্লেসমেন্ট কিমান হৈছে displacement কি আসলে it is the minimum distance between initial and final point minimum distance তেনেহলে initial point আসলে এটো final point এটো তাহলে initial আৰু final point ৰ মাজৰ যেটো length হৈছে হে length কিমান 3 মিটাৰ তাহলে এতিয়াটো আমি কিমান পাইছো 3 মিটাৰ পাইছো তাহলে আমাৰ কোৱেশ্চনটো কেনেকুৱা ধৰণৰ আছিল যে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কেতিয়া সেম হ'ব এই আগৰ কেছটোত সেম হৈছিল কেতিয়া যেতিয়া কোনোবা এটা অবজেক্ট স্ট্ৰেট লাইনত যাব আৰু ঘূৰি গুছি নাহিব তেতিয়া ডিসটেন্স আৰু ডিসপ্লেসমেন্ট সেম কিন্তু যদি ঘূৰি গুছি আহে স্ট্ৰেট লাইনতেই গৈছে কিন্তু ঘূৰি যদি গুছি আহে তেতিয়া ডিসটেন্স আৰু ডিসপ্লেসমেন্ট সেম হ'ব নোৱাৰে বুজিছো কথাটো তেলে আমি মনত ৰাখি লম এটো আৰু বুজিও লম যে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট সেম হোৱাৰ কন্ডিশনটো হ'ল এইটোৱে যে অবজেক্ট এটা স্ট্ৰেট লাইনত যাব লাগিব স্ট্ৰেট লাইন হল আৰু হি নহব এটো হি গৈছে যাবহে লাগিব স্ট্ৰেট লাইনত গৈ ঘূৰি গুছি আহিব নোৱাৰিব আৰু ঘূৰি গুছি আহিলে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কি নহয় সেম নহয় হল এডাল ওয়াৰ্ডাল গছকি পাইছিলো এবাৰ এই অংকখিনি কৰো এই অংকবোৰ কৰোতে কয় মই ফিজিক্সৰ কথা তোমালোকে যদি পাৰা প্ৰথমখিনি সময় যেহেতু বহুত আছে তোমালোকৰ অলপ ডায়াগ্ৰাম বিলাক বনাই চাবা মানে ডায়াগ্ৰামটো এনেকুৱা নহয় আকি বা ব্ৰেইনত হলো বনাবা ডায়াগ্ৰাম এটা ভাবিবা মানে কাহিনীটো কেনেকুৱা ধৰণৰ হৈছে ভ্যালু পুট কৰি দিলো আনসাৰ ওলালে তেনেকুৱা নহয় মানে ফিজিক্সৰ নিউমেৰিকেল বিলাক কি কৈছে কেনেকুৱা ধৰণৰ হৈছে চাবা সকলো ক্ষেত্ৰতে ইয়াত কি বুলি ক'লে A particle start from originৰ পৰা start কৰিছে goes along x axis to the point 20,0 লৈ গল and then return along the same line to the point -20,0 the distance and displacement of the particle during the trip are এইকেইটা অপচন দিয়া আছে তেলে আমি কোৱেশ্চনটো বনাই লম এটো অৰিজিন এফালে মই ডাইৰেক্ট এটো -20 ধৰিছো আৰু এফালে এটো +20 ধৰিছো আৰু কোৱেশ্চনটো কৈছে দিছে along x axis 20,0 আমি এটো জানো x, y 20,0 মানে কি এই 20 টোৱে যদি x বুজাইছে 0 টোৱে y বুজাইছে তাৰ মানে y যোৱাই নাই আৰু কোৱেশ্চনটো স্টেটমেন্টটো হেতুৱে কৈছে যে x axisত গৈছে মানে কি y axisত যোৱা নাই আৰু হেতু ডাটাটোৱে বুজাইছে যে 20,0 তাৰ পাছত আকৌ কি কৰিলে হি -20,0 লৈ গুছি আহিলে হি কোৱেশ্চনটো কি বুলি ক'লে যে হি ইয়াৰ পৰা ইয়ালৈ গল তাৰ পাছত হি -20,0 লৈ গুছি আহিলে এটো 0 মই লিখি লৈছো 1 সেকেন্ড মাস্টাৰ উল্টা লিখিছে নহয় জানো এটো +20 কাৰণ এডাল পজিটিভ x এক্সিস আৰু এডাল নেগেটিভ x এক্সিস এডাল নেগেটিভ x এক্সিস মই মহাই পানি লিখি দিও এটো লৈছে ইয়াৰ পৰা ইয়ালৈ গল ইয়াৰ পৰা ইয়ালৈ ঘূৰি গুছি আহিলে এটা চাবা দেই খুদিছে দা ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট অফ দা পাৰ্টিকল ডিউৰিং দা ট্ৰিপ ঠিক আছে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আমাক উলিয়াব লাগে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট সো আইটা ডিসটেন্স মানে কি আসলে যে যেটো একচুয়াল পাথ হে পাথটোৰ লেংথ তোকে আমি ডিসটেন্স বুলি কওঁ হে ইয়াৰ পৰা ইয়ালৈ গল কিমান গল 20 তেলে ঘূৰিও কিমান আহিব 20 মই যদি এটা ষ্ট্ৰেট লাইনত 20 মিটাৰ যাও তেলে ঘূৰিও কিমান আহিম 20 মিটাৰ আহিম তেলে ইয়াৰ পৰা ইয়ালৈকে গলো 20 ঘূৰিও আহিলো 20 আকৌ এই পইণ্টটো পাইছো নহয় 20 তেলে এই ডখৰ 20 যাওতে ঘূৰি আহোতে ইয়াৰ পৰা ইয়ালৈকে 20 আকৌ এই ডখৰ কিমান আহিছে 20 তেলে 20 টোটাল কিমান গল হি 60 গল তেলে তাৰ ডিসটেন্স কিমান হ'ব 60 এতিয়া এই আসলতে এমসিকিউটো এটা চোৱা আৰু বেলেগ কোডো 60 নাই গতিকে এইগিটা হ'ব নোৱাৰি হল আৰু যে -20 হয় হেতু তথাপিও আমি আকবাৰ চেক কৰি চাও কেনেকে চেক কৰিম ইনিশিয়াল পইণ্টটো এটো ফাইনাল পইণ্টটো এটো ইনিশিয়াল আৰু ফাইনাল পইণ্টৰ যেটো মিনিমাম ডিসটেন্স হেতু 20 হয় কিন্তু ডিসপ্লেসমেন্ট উলিয়াইছো ইনিশিয়াল আৰু ফাইনাল পইণ্টৰ যেটো মিনিমাম ডিসটেন্স হেতুকে আমি ডিসপ্লেসমেন্ট বুলি কওঁ ডিসপ্লেসমেন্ট কি কোয়ান্টিটি ভেক্টৰ কোয়ান্টিটি তেলে হি ইনিশিয়াল পইণ্টৰ পৰা ফাইনাল পইণ্টলৈ কোন ফালে আহিছে নেগেটিভ x এক্সিছত আহিছে
এইফালে হৈ গ'ল পজিটিভ এক্স এক্সিছ এইফালে হৈ গ'ল নেগেটিভ এক্স এক্সিছ তেলে এইটো হ'ব আনসাৰটো -20 তেলে অপচন হ'ব এইটো কি ডি এটা কোনোবাই যদি লিখা নাই তেলে মই কৈছোই নহয় ডেসক্ৰিপচনত যাব লাগে পিডিএফ ডাউনলোড কৰিব লাগে আনসাৰ ওলাই যাব ইয়াৰ পাছত ইয়াত আসলতে মই ইয়াৰ আনসাৰটো লিখিয়ে দিলোঁ তোমালোকক আনসাৰ লিখি দিলোঁ যদি মই আনসাৰটো লিখি দিছোঁ ইয়াৰ আৰু কেইটামান কনসেপ্ট চাম আমি ডায়াগ্ৰামটো বনালোঁ তথাপি মই আকৌ বনাই দিছোঁ দেই মোৰ ভাল লাগে বনাই এইটো এটা সাৰ্কুল সুন্দৰ হৈছে সাৰ্কুল হয়নে ভাল লাগিছে তো মোৰ ভাল লাগে মই বাকি ক্লাছবিলাক কৰোঁতেও কৈ যাওঁ নিজৰ কথা নিজে কওঁ সাৰ্কুলটো বহুত ধুনীয়া লাগিছে এই সাৰ্কুলটোৰ ৰেডিয়াছ r ধৰি লৈছোঁ এই সাৰ্কুলটোৰ ৰেডিয়াছ কিমান ধৰি লৈছোঁ r এখন মই অলপ ওপৰ লিখিলে এই সাৰ্কুলটোৰ ৰেডিয়াছ r এতিয়া ইয়াত 90 ডিগ্ৰী হোৱাকে তাৰ মানে কি 90 ডিগ্ৰী হোৱাকে ইয়াত থকা এটা অবজেক্ট এই অবজেক্টটো এইফালে দি গৈ এই পইণ্টটো পালেগৈ এইফালে দি মানে কোনফালে দি এইফালে দি ইয়াৰ পৰা ইয়াৰ পালেগৈ আৰু তেতিয়া এই যিটো এইখিনি যদি আমি এংগলটো চাওঁ এই এংগলটো কিমান ডিগ্ৰী কৰিছে ধৰি লৈছোঁ 90 ডিগ্ৰী কৰিছে 90 ডিগ্ৰী তেলে ইয়াত আমাক সুধিছে যে ই ইয়াৰ পৰা ইয়ালৈ যাওঁতে তাৰ ডিসপ্লেসমেন্ট কিমান হ'ল ডিসপ্লেসমেন্ট কি হ'ল কিমান হ'ল সুধিছে ডিসপ্লেসমেন্ট কিমান হ'ল যদি সুধিছে তেলে আমি হেতু কেনেকৈ কৰিম ইনিশিয়াল আৰু ফাইনাল পইণ্টৰ মাজৰ মিনিমাম ডিসটেন্স ডাইৰেক্ট এডাল আমি ইয়াত এনেকৈ জয়েন কৰি দিম এতিয়া জয়েন কৰাৰ পাছত তেলে এই যিটো ডিসটেন্স হ'ব হেতুৱে হ'ব তাৰ ডিসপ্লেসমেন্ট তেলে এতিয়া চোৱা এংগলটো কিমান এটো 90 ডিগ্ৰী এটা কেনেকুৱা এটো সাৰ্কুলত গৈছে তেলে এটো r এই ডিসটেন্সটো কি হ'ব r তেনে হলে ডায়াগ্ৰামটো এনেকুৱা বনিলে এটো r এই যেটো ডিসপ্লেসমেন্ট হল ডিসপ্লেসমেন্ট হল তেলে ইয়াত আমি কি লগাব পাৰিম পাইথাগোৰাছৰ যেটো ফৰ্মুলা পাইথাগোৰাছৰ সূত্ৰত লগাব পাৰিম কাৰণ এই এংগলটো কি 90 ডিগ্ৰী এডালক যদি আমি h বুলি ধৰো এডালক যদি p বুলি ধৰো এডালক যদি b বুলি ধৰো তেলে আমি ফৰ্মুলা পাইছিলো h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস কি b স্কয়াৰ h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ তেলে h স্কয়াৰ ইকুৱেল টু p স্কয়াৰৰ ঠাইত পুট কৰিম r স্কয়াৰ b স্কয়াৰৰ ঠাইত পুট কৰিম r স্কয়াৰ p r স্কয়াৰ বেস হৈ গল r স্কয়াৰ আৰু h মানে কি তেনে হাইপোটেনিয়াস আৰু হিয়ে কাৰ মানটো দিব ডিসপ্লেসমেন্টৰ মানটো দিব h equal to square root of 2r square তাহলে h equal to r root 2 এই স্কয়ার রুট লাগি আছে কি হ'ব এই মহজনী আছে মাৰি পেলাও নমইলে হ'ব দিয়া এটা জীৱ হত্যা মহাপাপ বুলি কয় নহয় বাছিছো h equal to r root কি হৈ গল এটো 2 ঠিক আছে এটো কাহিনীটো গম পালো আৰু এটা চাম এবাৰ এটো চাম এটো সার্কুল ভালে হৈছে ধৰি লৈছো নিজৰ মনটোকে শান্তি দিছো এবাৰ অবজেক্টটো ইয়াৰ আছিল ইয়াৰ পৰা গৈ এই পইণ্টটো পালে এটা জয়েন কৰি দিলো এই এংগলটো কিমান ডিগ্ৰী কৰিছে ধৰি লৈছো 180 ডিগ্ৰী কৰিছে এটো কিমান 180 ডিগ্ৰী কৰিছে ইয়াৰ ৰেডিয়াস কিমান r এবাৰ যদি আমাক সুধে যে এবাৰ ইয়াৰ ডিসটেন্স কিমান আৰু ডিসপ্লেসমেন্টটো কিমান তেলে আমি কৰিব লাগিব আগৰটো আমি কি উলিয়াইছিলো চাই লওঁ এবাৰ দেখাই দিও আগৰ কেছটো আমি কি উলিয়াইছিলো অকল ডিসপ্লেসমেন্ট উলিয়াইছিলো এবাৰ আমি ডিসটেন্সটো উলিয়াম ডিসপ্লেসমেন্টটো উলিয়াম ডিসটেন্স আৰু ডিসপ্লেসমেন্ট দুইটাই উলিয়াই দিও বেয়া পাবলগীয়া নাই কি আছে তেলে প্ৰথমতে ডিসপ্লেসমেন্টে উলিয়াই দিও ন ডিসপ্লেসমেন্ট এতিয়া চোৱা আসিলে ইয়াত পালেহি ইয়াত এই ডিসটেন্সটো যদি r হয় এই ডিসটেন্সটো ইয়াৰ পৰা এলৈকে কিমান হ'ব এটো r এই ডখৰ r তেলে ডিসপ্লেসমেন্ট কিমান ইনিশিয়াল আৰু ফাইনাল পইণ্টৰ মাজৰ ডিসটেন্স r প্লাস r তেলে ডিসপ্লেসমেন্ট হ'ব 2r ডিসপ্লেসমেন্ট কিমান 2r
ডিষ্টেঞ্চ লাগে চোৱা ডিষ্টেঞ্চ মানে কি তেনেহ'লে এই যিটো ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ এনেকৈ আহিছিলে নহয় ইয়াৰ পৰা এই ডিষ্টেঞ্চ সেইটোক লাগে সেইটোৱে ডিষ্টেঞ্চ এতিয়া কথাটো ভাবা একেবাৰে ইজি এপাক মৰাহেঁতেন ইয়াৰ পৰা ইয়াৰ যিটো ডিষ্টেঞ্চ হয় তাকেই আমি কওঁ চাৰ্কামফাৰেঞ্চ অসমীয়াত তোমালোকে পৰিধি বুলি কোৱা হয়নে তেলে ইয়াৰ পৰা ইয়ালৈ এপাক মাৰিলে তাৰ ডিষ্টেঞ্চটো আছিলে 2πr এপাক মাৰিলে চাৰ্কামফাৰেঞ্চ কিমান 2πr তেলে যদি আধাটো মাৰিছে হাফ হৈছে আধাটো ঘূৰিছে ডিভাইডেড বাই কি কৰিম 2 কৰিম হয়নে তেলে 2πr/2 কেনসেল যাব πr বুজিলা কথাটো যদি এপাক মাৰিলেহেঁতেন তেলে তাৰ ডিষ্টেঞ্চ হ'লহেঁতেন 2πr এপাক চাৰ্কামফাৰেঞ্চ 2πr এপাক আধাটোহে গৈছে গতিকে 2πr/2 তাৰ মানে কিমান হ'ব πr হ'ব এইবাৰ আগৰটোতো কৈ দিওঁ আগৰটোতো কেলে থাকিব লাগিছে এইটোত যদি আমি কি উলিয়ালোহেঁতেন এটালে গছক খাই গৈছে ডিষ্টেঞ্চ যদি উলিয়ালোহেঁতেন ডিষ্টেঞ্চ এতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈকে যোৱাহেঁতেন কিমান আছিলে প্ৰথমবাৰ কৈ দিছোঁ এপাক যোৱাহেঁতেন হ'লহেঁতেন 2πr আধাটো যোৱাহেঁতেন হ'লহেঁতেন ডিষ্টেঞ্চ πr তাৰমানে ইয়াৰো আধা এইটোক ডিভাইডেড বাই 2 কৰিলে πr পাওঁ আৰু এইটোৰ যদি আধা যায় তাহলে এইটোৰ আধা মানে কি πr/2 হ'লহেঁতেন এই কেছটোত তেনলে ডিষ্টেঞ্চ হ'লহেঁতেন কিমান πr/2 প্ৰথমৰ পৰা এবাৰ ৰিপিট কৰি দিছোঁ এপাক ঘূৰিলে তাৰ পাথটোৰ লেংথ সেই ৰাস্তাটোৰ লেংথ হ'লহেঁতেন 2πr যদি আধাটো ঘূৰে তাহলে 2πr আধা কিমান হ'ব πr যদি এইডোখৰে ৰৈ যায় তাহলে এইডোখৰ ৰৈ গৈছে মানে কি ইয়াৰ পৰা ইয়ালৈকে যিমানটো দূৰ এইটো তাৰ আধা ইয়াৰ পৰা ইয়ালৈকে হ'ল πr তাহলে ইয়াৰ আধাটো হ'ব πr/2 তাহলে আমি ডিষ্টেঞ্চ আৰু ডিসপ্লেসমেন্ট গম পাইছো আৰু এটা থাকি গৈছে সেটো চাই লওঁ এনেকুৱা যদি হ'লহেঁতেন পানী পেলাইছো যদি এনেকৈ এপাক মাৰি আকৌ আগৰ পইণ্টটোৱে পালেহেঁতেন হ'ল যদি এপাক মাৰি আগৰ পইণ্টটোৱে পালেহেঁতেন তেতিয়া কি হ'লহেঁতেন তেলে তেতিয়া তাৰ হৈ গ'ল ডিসপ্লেসমেন্ট তেলে ইনিশিয়াল আৰু ফাইনেল পইণ্টটো একেই তেলে 0 হৈ যাব গৈ আকৌ যদি শেষৰ পইণ্টটোৱে পায় য'ৰ পৰা গৈছিলে তাতেই যদি ওলাই গৈ ইনিশিয়াল আৰু ফাইনেল পইণ্ট একেটাই হৈ যাব মানে ইনিশিয়াল আৰু ফাইনেল পইণ্টৰ মিনিমাম ডিসটেন্সটো 0 হৈ যাব তেলে ডিসপ্লেসমেন্ট পাম আমি কি 0 যদি আর আমি ৰেডিয়াস r ধৰি লওঁ তেতিয়া আমি তাৰ ডিসটেন্স পাম কিমান 2πr বুজিলি কথাটো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কনসেপ্ট বিলাক আমাৰ ক্লিয়াৰ হৈ গৈ আছে তাহলে এটো মই তোমালোকক হোমৱৰ্ক হিচাপে দিছো মই তোমালোকক এটো বুজাই দিম তাৰ পাছত তোমালোকে এটো কৰি চাবা ট্ৰাই কৰি চাবা A person moves towards east from 3 meter then towards north from north to 4 then towards north for 4 meter and then moves vertically upward by 5 meter এটো মই কোৱেশ্চনটো বুজাই দিম তাৰ পাছত তোমালোকে এটো নিজে কৰিব লাগিব এতিয়া এটো নিজে কৰিব লাগিব এটো মই বুজাই দিছো একদম ধুনিয়াকৈ বুজাইছো কাহিনীটো কেনেকুৱা ধৰণৰ প্ৰথমতে হি ক'ত গ'ল ইষ্টত গৈছে তাৰ পাছত ক'ত গ'ল নৰ্থত গৈছে তাৰ পাছত কি গ'ল ওপৰলৈ উঠি গুচি গ'ল এতিয়া সেই ক্ষেত্ৰত ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ কথাটো সুধিছে চাবা দিম কেনেকৈ গৈছে মই ইয়াতে বুজাই দিছো এটো প্ৰথমতে ইয়াত এনেকৈ গ'ল বুজাবলৈ দিগদাৰ হৈছিল ইয়াৰ পৰা এলৈকে গ'ল তাৰ পাছত ইয়াৰ পৰা এলৈকে গ'ল তাৰ পাছত ওপৰলৈ এনেকৈ গুচি গ'ল এনেকৈ আহিছে ইয়াত এতিয়া মই এই কথাটোত তোমালোকক হে দিক কেইটা ডাইৰেকশন কেইটাৰ কাৰণে মই কি ধৰি লৈছো x axis y axis z axis বুলি ধৰি লৈছো
প্ৰথমতে হি এক্স এক্সিছত আহিছে এইফালে এডাল এক্স এক্সিছ বুলি ধৰি লৈছোঁ এক্স এক্সিছত গৈছে ৱাই এক্সিছত গৈছে তাৰ পাছত ক'লৈ গৈছে জেড এক্সিছত ওপৰলৈ উঠি গৈছে সেই এক্স এক্সিছ ৱাই এক্সিছ জেড এক্সিছ গোটেই তিনিটা মিউচুৱেলি কেনেকুৱা গৈ থাকে মিউচুৱেলি পাৰপেণ্ডিকুলাৰ গৈ থাকে এতিয়া ইয়াৰ পৰা ইয়ালৈ গ'ল ইয়াৰ পৰা ইয়ালৈ গ'ল তাৰ পাছত আকৌ এইফালেদি ইয়ালৈ আহিলে ইয়াৰ পৰা ইয়ালৈ তাৰ পাছত আৰু পোনে পোনে এনেকৈ ওপৰলৈ উঠি গ'ল সেই এতিয়া সেই ইনিচিয়েল আৰু ফাইনেল পইণ্টৰ মাজত উলিয়াব লাগে নহয় তোমালোকে কি কৰিব লাগিব প্ৰথমতে ইয়াৰ পৰা ইয়ালৈ গৈ ইয়াৰ পৰা ইয়ালৈ গ'ল যে তাহলে এই যেটো ডিসটেন্স সেই ডিসটেন্স উলিয়াই ল'ব লাগিব প্ৰথমতে এই ডিসটেন্সটো উলিওৱাৰ পাছত ই আকৌ এনেকৈ ওপৰলৈ গুচি গৈছে নহয় এই ডিসটেন্সৰ লগত ই যে ওপৰলৈ গুচি গ'ল হেতুৰ কাৰণে তোমালোকে কি কৰিব লাগিব আকৌ পাইথাগোৰাছৰ ফৰ্মুলা লগাব লাগিব তাৰ পাছতহে উলিয়াব পাৰিবা গতিকে তোমালোকে ভাবিবা দুই এটা হোমৱৰ্ক কৰিবা নিজে কেতিয়াবা মানে কৰি ভাল পাবা এটো বহুত ইন্টাৰেষ্টিং হয় এনেকৈ আৰু আনসাৰটো এটো হ'ব এটো এনেকৈ পাতি দিলে হেতু নহয় একদম ভাবি ব্ৰেইনত ভাবি চাবা আৰু সৰু এটা হিন্টু দিছো যদি তোমালোকে এটো এক্স এক্সিছ ওয়াই এক্সিছ জেড এক্সিছ ভাবি বেয়াও পাইছা কোনবাই তেলে ঘৰৰ এটা চুকত নিজে বহি ল'বা ঘৰৰ ৰুমটোৰ এটা চুকত বহি ল'বা এই চুকটো বহিলা না এই চুকৰ পৰা এফালে যাবা সেই কৰ্ণাৰ সেই চুকটোৰ পৰা হিফালে যাবা ইটো চুকলৈ যাবা বেৰখনৰ কাষে কাষে এখন বেৰৰ পৰা ইখন বেৰলৈ গ'লা কাষে কাষে সেই কৰ্ণাৰটোৰ পৰা হিটো কৰ্ণাৰলৈ যাবা বেৰখনত লাগি তাৰ পাছত ওপৰলৈ উঠি গুচি যাবা একদম ইটো একদম য'ত চুকটো আছে ওপৰৰ সেই চুকটোলৈ গৈছে বুলি হৈ ল'বা তাৰ পাছত সেই ইনিচিয়েল আৰু ফাইনেল পইণ্টৰ মাজৰ ডিসটেন্সটো উলিয়াবা তেতিয়া অংকটো কৰি ভাল পাবা হল এটো হোমৱৰ্ক দিছো তোমালোকে কৰিবা ট্ৰাই কৰিবা ইয়াৰ পিছৰ কোৱেশ্চন এই কোৱেশ্চনটো কি কৈছে চোৱা A particle is moving along a circle such that particle moving along a circle এটা গৈছে বৃত্ত এটা গৈছে such that it completes one revolution এপাক কেতিয়া কমপ্লিট কৰে 40 সেকেন্ডত 40 সেকেন্ড এপাক মাৰোতে তাৰ 40 সেকেন্ড লাগে এপাক মাৰোতে তাৰ 40 সেকেন্ড লাগে in 2 minutes 20 second টাইমটো কিমান দিলে 2 minutes 20 second the ratio of displacement to distance is এইকেইটা হৈছে ৰেশিও উলিয়াব লাগে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ অনুপাত উলিয়াব লাগে অনুপাত যদি উলিয়াবই লাগে ৰেশিও যদি উলিয়াবই লাগে তেনহলে আমি কি উলিয়াই ল'ব লাগিব ডিসটেন্স আৰু ডিসপ্লেসমেন্ট প্ৰথমতে কিমান হয় সেই কথাটো আমি উলিয়াই ল'ব লাগিব তেনহলে উলিয়াও কামত লাগি যাও সাৰ্কুল বুলি ধৰি লৈছো 1 সেকেন্ড এতিয়া চাবা দেই কেনেকৈ কৰিম কালাগিটা বেলেগ বেলেগ লৈ লওঁ এপাক মাৰোতে কিমান সেকেন্ড লাগে 40 সেকেন্ড 2 minutes 20 second 2 minutes 20 seconds এটো এনেকৈ লিখিছো দেই বেগে 2 minutes মানে কিমান হ'ব কিমান সেকেন্ড 2 minutes মানে 1 মিনিটত কিমান সেকেন্ড থাকে 60 সেকেন্ড 2 মিনিটত কিমান সেকেন্ড থাকিব 120 সেকেন্ড মানে 60 প্লাস 60 120 সেকেন্ড হৈ গ'ল আৰু এটো আছে প্লাস 20 সেকেন্ড তামানে হৈ গ'ল এটো 140 টোটাল 140 সেকেন্ড এই কোৱেশ্চনটো এটো in 2 minutes 20 second the ratio of displacement to distance 20 তামানে কি টোটাল যদি 2 minutes 20 second মানে 140 second যদি টোটাল হি ঘুৰে হি যদি হে সাৰ্কুলটো টোটাল কিমান সেকেন্ড ঘুৰে 140 সেকেন্ড ঘুৰে তেতিয়া তাৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ কি হৈছে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ৰেশিওটো হৈছে কাম হেক কেনেকৈ কৰিছো চোৱা বুজাই দিছো এপাক মাৰিলে কিমান সেকেন্ড গ'ল তাৰ 40 সেকেন্ড গ'ল এপাক মাৰোতে কিমান সেকেন্ড গৈছে 40 সেকেন্ড গৈছে আৰু এপাক মৰাও দুপাক মাৰিছে এপাক গৈছিলে আকৌ এপাক গ'ল আকৌ 40 সেকেন্ড গ'ল তাৰ 2 নম্বৰ পাকটোত 3 নম্বৰ পাকটোত চাও 3 নম্বৰ পাকটোত ইয়াৰ পৰা গৈছিলে তেলে আকৌ 40 সেকেন্ড গ'ল তাৰ মানে এই 120 সেকেন্ডটো গ'ল সেই 120 সেকেন্ডত কি হ'ল কাহিনীটো চাও এপাক একেটাই পালে 2 নম্বৰ পাক একেটা পইণ্টে পালে 3 নম্বৰ পাক একেটা পইণ্টে পালে তাৰ মানে সেই 120 সেকেন্ড ঘুৰতে হি একেটা পাকে পাই আছে একেটা পইণ্টে পাই আছে তাৰ পাছত আৰু হি কিমান যাব 20 সেকেন্ড যাব এতিয়া মন দিয়া এটো কথা এপাক ঘুৰতে হি কিমান সেকেন্ড গৈছিলে 40 সেকেন্ড তেলে 40 সেকেন্ডত যদি এপাক ঘুৰে কমপ্লিট কৰে ৰিভলিউশনটো তেলে 20 সেকেন্ডত কিমান ঘুৰিবহি তাৰ আধাটো ঘুৰিব 40 সেকেন্ড এপাক ইয়াৰ পাইছে প্ৰথম বা কৈছো কাহিনীটো প্ৰথম 40 সেকেন্ডত ঘুৰি আহি ইয়াৰ পালে পিছৰ 40 সেকেন্ডটো ইয়াৰ পাইছে তাৰ পিছৰ 40 সেকেন্ডটো কি পাইছে ইয়াৰ পাইছে তেলে আৰু যে 20 সেকেন্ড যাব 40 আধা নহয় জানো 20
তেনে হি ইনিশিয়ালি এই পয়েন্টৰ পৰা ঘূৰিছিল নহয় এবাৰ ঘূৰি আহি কোনটো পয়েন্টত পাব এই পয়েন্টত ৰৈ যাব কাহিনীটো হেতুই আৰু সোৱা এতিয়া আকৌ কৰিছো হেইটো বহুত জমনি হৈ গৈছে ইয়াৰ পৰা গৈছে 40 সেকেন্ড গল ইয়া পালে আকৌ 40 সেকেন্ড ইয়াৰ পালেহি আকৌ 40 সেকেন্ড ইয়াৰ পালেহি তেলে 120 হৈ গল 40 40 40 120 তেলে বাকি থাকিলে কিমান আৰু 20 সেকেন্ডে যাবলৈ বাকি আছে তেলে 20 সেকেন্ড উঠি ইয়াৰ পৰা ইয়াৰ পালেগৈ তেলে ইয়াৰ ৰেডিয়াসটো আমি ধৰি ললো কি r ৰেডিয়াসটো কিমান ধৰি লৈছো r এতিয়া হদিছিলে কি ৰেশিও কাৰ ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ তেনেহলে আমি লিখি দিও ৰেশিও কাৰ হদিছিলে এবাৰ চাই লও ডিসপ্লেসমেন্ট divided by distance ডিসপ্লেসমেন্ট সো ইনিশিয়াল আৰু ফাইনাল পয়েন্টৰ মাজৰ ডিসটেন্স তেনে কিমান হল এটো আগত কৈ আহিছো তো ইয়াৰ পৰা এলৈকে r এডখৰ r তেলে ডিসপ্লেসমেন্ট হল 2r ওলালে ডিসপ্লেসমেন্ট 2r বাকি উলিয়াব লাগে কি ডিসটেন্স এতিয়া সোৱা এপাক যদি ঘূৰিছে তেতিয়া তাৰ ডিসটেন্স কিমান হৈছিলে 2 পাই r তাৰ সাৰকামফাৰেন্সৰ সমান তেলে কে পাক ঘূৰিছে টোটাল 3 পাক ঘূৰিলে তেলে আমি ইনটু কি কৰিলো 3 তেলে 6 পাই r গল 40 তেলে 2 পাই r প্লাস 2 পাই r প্লাস 2 পাই r তিনটা 2 পাই r আমি যোগ কৰিব লাগিব মানে থিয়েটাৰ মাল্টিপ্লাই কৰি দিলে হৈ গল তেলে হৈ গল 6 পাই r তাৰ পাছত আকৌ 20 কৈছিলে নহয় 40 তিনি পাক তাৰ পাছত আকৌ 20 কৈছিলে আধাটো কৈছিলে তেলে হে আধাটো ঠিক কিমান যাব পাই r যাব বুজাইছিলে নহয় কথাটো আকৌ বুজাই দিম কি আছে এপাক গলে যায় 2 পাই r আধাটো পাক গলে কিমান গৈছিলে পাই r তেলে টোটাল 3 পাক গৈছে 3 পাকত হি গল 6 পাই r আৰু আধাটো পাক গল মানে 20 কি আসলে 20 সেকেন্ড আসলে 20 সেকেন্ডত হৈ গল পাই r তেলে তাৰ ডিসটেন্স হৈ গল 7 পাই r r ক্যান্সেল গল या পাই মানে কিমান হ'ব পাই মানে হৈ গল 22 বাই কি 7 কি যাব ক্যান্সেল যাব 2 into কিমান যাব 11 তাহলে আনসারটো হৈ গল 1/11 ঠিক আছে আজি ইমান খিনলে হ'ব ইয়াৰ পাছত আৰু দুই এটা নিউমেৰিকেল আছে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ইয়াৰ পিছৰ নিউমেৰিকেল কেটা ইয়াতকৈ ইন্টাৰেষ্টিং হ'ব আৰু ইয়াৰ ডিফিকাল্টি লেভেলটো ইয়াতকৈ অলপ টান হ'ব এন্ট্ৰেন্সৰ লেভেলৰ হ'ব অলপ গতিকে আজি এখিনি তোমালোকে ভালদৰে প্ৰেক্টিস কৰি লোৱা আৰু যদি তোমালোকে বিচাৰা তেনে কি কৰিব পাৰা ডেসক্ৰিপচনত গৈ তোমালোকে নোটটো ডাউনলোড কৰি ল'ব পাৰিবা থ্যাংক ইউ